নমস্কাৰ, মই উৎপল দাসে মোৰ ইউটিউব চেনেল উৎপল দাস KBBK-লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আহকচোন আজি দেওবাৰ বিশেষ হিচাপে এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে চাওকচোন কেনেকুৱা পায় আৰু চাই পেলাই কমেণ্ট কৰিব, লাইক কৰিব আৰু কাষতে থকা ঘণ্টাটো বজাই দিব। উপস্থাপনটো ভালকৈ নাজানো, শিকিছোঁ। নতুনকৈ ইউটিউবাৰ হ'বলৈ চেষ্টা কৰিছোঁ আৰু নতুনকৈ ইউটিউবাৰ হ'বলৈ চেষ্টা কৰিছোঁ, কিন্তু নতুনো নহয়। 19 চনৰ পৰা মই ইউটিউবত ভিডিঅ' আপলোড কৰি আহিছোঁ, কিন্তু কিছুমান বাধ্যবাধকতা এতিয়া চৰকাৰে দিছে বুলি কোৱা শুনিছোঁ। কেনেকৈ আপ টু ডেট কৰিব লাগিব সেইটো ভালকৈ জনা নাই। চাইছোঁ কিন্তু কৰিব পৰা নাই। কোনোবা আছে নেকি এই কথাটো বিষয়ে জানে আৰু আপডেট কেনেকৈ দিব লাগে, তথ্যখিনি চৰকাৰক দিব লাগে। সেয়েহে আজি এই দেওবাৰ বিশেষ হিচাপে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আজি দেওবাৰ কাৰণে কামলৈ যোৱা নাই, সেয়েহে বাৰীখনতে সোমাইছোঁ। অকণমান বাৰীখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আগতে এই পালেং শাক সিঁচাৰ আমি এটা ভিডিঅ' আপলোড কৰিছিলোঁ। এতিয়া বৰ্তমান এই পালেং শাকখিনি ইমান ডাঙৰ হৈছে। আগতে আমি এই মাটি চহ কৰি পালেং শাক পাৰিছিলোঁ। এই পালেং শাকখিনি ইমান ডাঙৰ হৈছে, আপোনালোক চাওকচোন। পাছত আমি ধনিয়া পাৰিছিলোঁ, ধনিয়া সিঁচিছিলোঁ এই মাটিটুকুৰাত। এয়া ধনিয়া চাওকচোন। ওলকবি চালগুম বুলি কয় আৰু ওলকবি বুলি কয়। আপোনালোকক ৰোৱাৰ সময়ত এটি ব্লগ বনাই দেখাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু অলপ ডাঙৰ হৈছে, খাব হোৱা নাই, অলপ ডাঙৰ হৈছে। এয়া ওলকবি বাৰীখনত একেবাৰে এপাক সোমাই পেলাই আজি এই কামবোৰ অকণমান লাগিছোঁ। আজি ছুটিৰ দিনত ঘৰতে অকণমান কাম লাগো বুলি ভাবিলোঁ। ঘৰত এয়া ফচলবোৰ অকণমান চাইছোঁ, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ পিছফালে ফিচাৰীটোৰ বহাটোত অকণমান এতিয়া বহিছোঁ। বহা মানে ফাৰ্ম হাউচ মানে ফাৰ্ম হাউচ নহয়, তাৰমানে ফিচাৰীৰ কাষত বহিবৰ কাৰণে, জিৰণি ল'বৰ কাৰণে এতিয়া আমাৰ সৰু ঘৰ আছে। এই ঘৰটোতে আমি অকণমান বহোঁ। এয়া সমগ্ৰ পৰিৱেশ চাওকচোন। বহোঁ।